কুৱেশ্যন নাম্বাৰ 1 মহিলাৰ বুজখন চেলেকি থাকিলে কিয় পিছল পিছল লাগে? উত্তৰ কাৰণ মহিলাজনীৰ মাল পানী ওলাই অহা বাবে। কুৱেশ্যন নাম্বাৰ 2 মিলন কৰাৰ আগত মহিলাৰ বুজখন চুপি খালে কি লাভ হয়? উত্তৰ পুৰুষৰ মালটো একেবাৰে সহজতে সোমাই যায়। কুৱেশ্যন নাম্বাৰ 3 মহিলাসকলে আটাইতকৈ বেছি পুৰুষৰ মাল পানী ক'ত উলিয়ালে ভাল পায়? উত্তৰ সদায় মহিলাজনীৰ বুজখনৰ ভিতৰত উলিয়ালে বেছি ভাল পায়। কুৱেশ্যন নাম্বাৰ 4 মহিলাই মিলন কৰি সন্তুষ্ট হৈছেনে কেনেকৈ গম পাব? উত্তৰ যদি মহিলাজনীয়ে হ'ব আৰু মাল পানী উলিয়াই দিয়া বুলি কয় সন্তুষ্ট হৈছে বুলি ভাবি ল'ব। কুৱেশ্যন নাম্বাৰ 5 কোনবোৰ ছোৱালী পুৰুষৰ মালটো চুপি চুপি খাই মাল পানী উলিয়াই দিয়ে? উত্তৰ যোনবোৰ ছোৱালী মিলন কৰাৰ প্ৰতি বহুত উত্তেজনা থাকে।